নমস্কাৰ, মই পুষ্পাঞ্জলি দেউজাই আপোনালোকৰ ওচৰলৈ আকৌ নতুন বোৱা কাপোৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখুৱাম আপোনালোকক আমাৰ ঘৰতে বোৱা মাটিশালত বোৱা মেখেলা। এয়া চাওক মাটিশালত বোৱা মেখেলা কটনৰ হয়। আপোনালোকে ভালকে চাওক বগা এনেদৰে ডিজাইন কৰা হৈছে। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এই বগাত হ'ব। বগাত নীলা আৰু সেউজীয়াই বুটা বাচিছে। ভাল লাগিলে আপোনালোকে এই মেখেলাখন ল'ব পাৰিব। আমাৰ মাটিশালত বোৱা হয়। ইয়াৰ প্ৰাইচ হ'ব মাত্ৰ 800 টকা। 800 টকাত আপোনালোকে এই মেখেলাখন ল'ব পাৰিব। আকৌ এখন দেখুৱাইছো। এইবিলাক চব হাতেৰে কৰা ডিজাইন আপোনালোকে চাই লওক। এইখন এখন বগা হ'ব। ইয়াৰ ডিজাইন এনেদৰে থাকিব। এয়া চাওক কটনৰ হয়। ইয়াৰ দামো মাত্ৰ 800 টকা। আকৌ এখন দেখুৱাইছো। এইখন চাওক। এইখনৰ ডিজাইনটো এনেদৰে থাকিব। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। মাত্ৰ 800 টকা কটনৰ মেখেলা। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 800 টকা। এইকেইখন আমাৰ ঘৰতে বোৱা মাটিশালত বোৱা মেখেলা। আকৌ দুখন দেখুৱাইছো আপোনালোকক আমাৰ ঘৰতে বোৱা মাটিশালৰ মেখেলা লাইট গ্ৰীণ কালাৰ হয়। এইকেইখন উকা হ'ব। এইখন উকা হ'ব। ইয়াত ডিজাইন কৰা নাই। আকৌ এখন দেখুৱাইছো এইখন। এইখনত আঁচু পৰা আছে। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইখন চাওক। এখন বগা আঁচু কৰা হৈছে। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এইবাৰ দেখুৱাম মই বগা বগা ছেট এয়া চাওক। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইখন থাকিব ইয়াৰ চাদৰ। চাদৰ আঁচলটো এনেদৰে থাকিব। আপোনালোকে ওচৰৰ পৰা চাই লওক ডিজাইনটো। গাত এনেদৰে দীঘল দীঘল বুটা দিয়া হৈ আছে। এয়া চাওক। এইখন হ'ব ইয়াৰ চাদৰ বগা যোৰা। আকৌ লগত থাকিব এখন মেখেলা। লগত থাকিব এইখন মেখেলা। মেখেলাৰ লগত ব্লাউজ পিচ আৰু পতি থাকিব। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইখন হ'ব ইয়াৰ মেখেলা। এইখন চাই লওক। এইখন হ'ব মেখেলা। এইটো থাকিব ব্লাউজৰ বাবে হাতৰ বাবে পতি। এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচ এইখন ব্লাউজৰ হাতত লগাব পাৰিব। ইয়াৰ দাম হ'ব মাত্ৰ 600 টকা। 600 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। আকৌ এযোৰ দেখুৱাইছো এইযোৰ চাওক। মই খুলি নেদেখুৱাও। আপোনালোকক যদি লাগে আপোনালোকে হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব। মই আপোনালোকক খুলি মেলি দেখুৱাম। এইযোৰ এযোৰ চাওক। আকৌ এযোৰ এযোৰ আকৌ এযোৰ এইযোৰা। ভাল লাগিলে আপোনালোকে বোৱা যোৰা কেইটা ল'ব পাৰিব। এবাৰ দেখুৱাম মই আপোনালোকক মাছাজ খুঁটা। মাছাজ খুঁটা বোৱা চেট। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। খুব ধুনীয়া কালাৰ আৰু ডিজাইন। এইযোৰ চাওক। গাত এনেদৰে বুটা আছে আৰু আঁচলৰ ডিজাইনটো হ'ব এয়া। আচলত এনেদৰে থাকিব। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। পেৰট গ্ৰীণ কালাৰ হয়। এইখন হ'ব চাদৰ। আৰু লগত থাকিব এইখন মেখেলা। এইখন ইয়াৰ মেখেলা। কালাৰো খুব ধুনীয়া ডিজাইন। ভাল লাগিলে আপোনালোকে এই যোৰাটো ল'ব পাৰিব। এইখন হ'ব ইয়াৰ মেখেলা। আৰু লগত থাকিব পটি চাইড পটি আৰু ব্লাউজ পিচ। এয়া চাওক। এইকেইটা হ'ব ইয়াৰ চাইড পটি। আৰু এটা ব্লাউজ পিচ আহিব। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজৰ বাবে এটা পতি থাকিব। এই যোৰাটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 1800 টকাত। পিয়ৰ মাছাজ সূতাৰ হয়।
ভাল লাগিলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1800 টকাত। আকৌ যদি দেখাইছো একেই সূতা মাত্ৰ কালাৰ বেলেগ। এইযোৰা চাওক ডিজাইনটো এনেদৰে থাকিব। ভাল লাগিলে আপোনালোকে হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব যদি ল'ব বিচাৰে। মই আপোনালোকক খুলি মেলি দেখুৱাম। আকৌ যদি দেখাইছো পিয়ৰ মাছাজ সূতাৰে হয়। ভাল লাগিলে আপোনালোকে হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। আকৌ যদি দেখুৱাইছো এইযোৰা চাওক খুলি নেদেখাও আপোনালোকক হোৱাটছআপত লাগিলে আপোনালোকক খুলি মেলি দেখুৱাই দিম। আকৌ যদি দেখুৱাইছো এয়া চাওক পিয়ৰ মাছাজ সূতা আহল বহল হয়। আপোনালোকে পিন্ধি খুব ভাল পাব। এইযোৰা মাত্ৰ 1800 টকাত ল'ব পাৰিব। এবাৰ দেখুৱাম আপোনালোকক কটন ননী যোৰা। কটন ননী যোৰা খুব ধুনীয়া কালাৰ আৰু ডিজাইন। এয়া চাওক এখন হ'ব মেখেলা। এখন থাকিব ইয়াৰ মেখেলা। মেখেলাৰ লগত ব্লাউজ পিচ আৰু চাইড পটি থাকিব। এয়া চাওক এইকেইটা চাইড পটি আৰু এইটো থাকিব ব্লাউজ পিচ। খুব ধুনীয়া আহল বহল। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। মাত্ৰ 2000 টকাত ল'ব পাৰিব। এইখন থাকিব ইয়াৰ চাদৰ। এইখন থাকিব ইয়াৰ চাদৰ। চাদৰত এনেদৰে বুটা দিয়া হৈ আছে। এনেদৰে বুটা দিয়া হৈ আছে। আঁচলটো এনেদৰে থাকিব। কটন ননী যোৰা ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। মাত্ৰ 2000 টকাত ল'ব পাৰিব। আকৌ যদি দেখুৱাইছো কটন ননী যোৰা। এইখন মেখেলা হ'ব। পিছৰ পৰা চাই লওক এইখন হ'ব মেখেলা। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া কালাৰ আৰু ডিজাইন খুব ধুনীয়া। এখন মেখেলা থাকিব। মেখেলাৰ লগত ব্লাউজ পিচ আৰু পটি থাকিব। এয়া চাওক এইটো ব্লাউজ পিচ। ব্লাউজ পিচ ব্লাউজৰ বাবে এটা পটি থাকিব। এইটো ব্লাউজৰ বাবে পটি থাকিব। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব আৰু হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। এখন হ'ব ইয়াৰ চাদৰ। এইখন ইয়াৰ চাদৰ। খুব ধুনীয়া সৰু সৰু বুটাত আছে। এইখন ইয়াৰ চাদৰ আৰু এইকেইটা ইয়াৰ চাইড পটি। এইকেইটা ইয়াৰ চাইড পটি। ভাল লাগিলে আপোনালোকে এই যোৰাটো ল'ব পাৰিব মাত্ৰ 2000 টকাত। 2000 টকাত ল'ব পাৰিব। কোনো ধৰণৰ শ্বিপিং চাৰ্জ দিব নালাগে। এইবাৰ দেখুৱাম আপোনালোকক কটন কেঁচা পাত। খুব ধুনীয়া কালাৰ আৰু ডিজাইন। কটন কেঁচা পাত। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব আৰু হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব। এখন হ'ব মেখেলা। মেখেলাৰ লগত থাকিব ব্লাউজ আৰু পটি। মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ আৰু এইকেইটা চাইড পটি থাকিব। এইকেইটা ইয়াৰ চাইড পটি। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এটা আহিব ব্লাউজৰ বাবে পটি। ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থব আৰু হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব। এইখন থাকিব মেখেলা আৰু লগত এইখন থাকিব চাদৰ। এইখন ইয়াৰ চাদৰ। খুব ধুনীয়া কালাৰ আৰু ডিজাইন। চাওক ভাল লাগিলে হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। এইখন ইয়াৰ চাদৰ। আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। আঁচলৰ ডিজাইন এনেদৰে থাকিব। কটন কেঁচা পাটৰ হয়। ইয়াৰ দাম হ'ব মাত্ৰ 3000 টকাত। আপোনালোকে কোনো ধৰণৰ শ্বিপিং চাৰ্জ দিব নালাগে। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহি আছো। নমস্কাৰ।